বুকাজানৰ সীমা এলেকাত চুলাই মদ আৰু বাৰত বিলাতী মদ বিক্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল। সৰুপথাৰ সমষ্টিৰ বানাক্ৰান্তৰ কাষত জনপ্ৰতিনিধি জগত সিং ইংটি বিতৰণ কৰিলে সাহায্য সামগ্ৰী। যমুনা গ্ৰুপ হাওৰাঘাট সৌজন্যত মৰিগাঁৱৰ বানপীড়িতক সাহায্য বিতৰণ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। নাগালেণ্ড কাৰ্বি আংলং সীমান্ত আৰু বুকাজান মহকুমা সদৰ অন্তৰ্গত নাহৰিজান আৰু গৌতম বস্তি এলেকাত সুদীৰ্ঘ দিনৰে পৰা অবৈধ চুলাই মদৰ লগতে বাৰত বিলাতী মদ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে সৌচাৰ হৈ উঠিল সামাজিক সংগঠনসমূহ। KSA, KNCA, SYC, কানচু আদি সামাজিক সংগঠনে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তীব্ৰ প্ৰতিবাদী সমদল কৰে। মদ সেৱন কৰি কিমানৰ সংসাৰ নষ্ট হৈছে, কিমানে অকালতে প্ৰাণ হেৰুৱাইছে। সিমানেই নহয়, এলেকাটোত মদৰ বাবে কত অসামাজিক কাৰ্য সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া এই নাহৰিজান আৰু গেংটম বস্তি এলেকাত। খটখটি থানা অন্তৰ্গত এই বৃহত্তৰ এলেকাত খটখটি আৰক্ষীসকলৰ নাকৰ আগতে অবৈধ বাৰত মদ চুলাই মদৰ ৰমৰমীয়া বেহাকে ধৰি কত অসামাজিক কাৰ্যকলাপ ঘটি আহিছে। আৰক্ষী প্ৰশাসনে এই সমস্ত ঘটনাক সংঘটিত হোৱা দেখিও চকু মুদা কুলিৰ ভাওজুৰি নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে। সেয়ে এইবাৰ কাৰ্বি ছাত্ৰ সংগঠনে কাৰ্বি আংলং নেপালী ছাত্ৰ ইউনিয়ন KNCA-কে ধৰি মহিলা সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি উঠিছে। যৌথ প্ৰতিবাদী সমদলে চহৰৰ মাজেৰে গৈ বুকাজান মহকুমা সদৰ কাৰ্যালয়ত উপস্থিত হৈ এইসমূহ অবৈধ ব্যৱসায় অনতিপলমে বন্ধ কৰি দিয়াৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। जो अभी पहला जो बार खुला है उसके नियम भी उन लोग का कुछ नियम नहीं है, लाइसेंस का जो होना चाहिए वो भी नहीं है। अभी देखिए वो जो अभी जो नया जो कानून बनाया है लाइसेंस जो फॉरेन का जो दारू का जो लाइसेंस बनाया उसमें अभी गांव का एरिया में जो बना रहा है, इसीलिए उसकी का खिलाफ है। अभी गांव में स्कूल है और वहाँ में परिवेश भी अलग है। देखिए गांव में स्कूल और मंदिर ये सब कुछ भी तोड़ने वाला है। अभी मौत का दुकान है, जैसे कि मौत धीरे धीरे जो बार जो खोल रहा है, अभी गांव में एरिया में जो इफेक्ट हो रहा है, अभी एंटी सोशल एक्टिविटीज़ हर दिन से दिन बढ़ रहा है। इसीलिए जो गांव अपनी ऑर्गेनाइजेशन लोग चाहता है जल्द से जल्द उसमें उठाइए और जो लाइसेंस गांव का जो बनाना जो अभी शुरू किया है उसमें जल्द से बंद करना चाहिए। और सरकार ये सोचना चाहिए, अभी बीजेपी सरकार में कहता है कि जो विकास और 700 का जो बता रहे परिवर्तन जो बता रहा है, जो स्लोगन ला रहा है, अभी देखिए हर जो बस्ती बस्ती में जो दारू का दुकान खोल रहा है इसमें क्या है? नहीं तो ये जहाँ गरीब बस्ती है और जहाँ जो नौजवान लोग हैं अभी एंटी जो ड्रग्स जो ला रहा है उसमें थोड़ा ख़त्म करना है। इसलिए हम लोग गवर्नमेंट से यही चाहता हूँ कि जल्द से इस पे बस्ती के एरिया में जो दारू दुकान है वो बियर बार है उसमें बंद करना चाहिए और उसको लाइसेंस तो कैंसिल करना चाहिए। बुकाजाনৰ পৰা আনন্দৰা কাট নিউজ। সৰুপথাৰ সমষ্টি এলেকাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হল জনপ্ৰতিনিধি জগত সিং ইংটি। বিতৰণ কৰিলে চাউল, আলু, দাইল আদি খোৱা সামগ্ৰী। যোৱা 23 জুলাইত হঠাৎ হোৱা হৰেণ চানপি নৈৰ বাঢ়নি পানীত বুৰ গৈছিল পাকলাংছ 1 নম্বৰ গাঁও আৰু পাকলাংছ 2 নম্বৰ গাঁও। হাহাকাৰ হৈ উঠিছিল গয়া ৰাইজ। দুদিন পলমকৈ হলেও খবৰটো পোৱাত মাত্ৰে ভুক্তভোগী জনতাৰ কাষত গৈ উপস্থিত হলগৈ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ সদস্য জগত সিং ইংটি। প্ৰজাৰ দুখৰ দিনত ৰজা ঘৰিয়াৰ এষাৰ মিঠা মাত পালে পাকলাংছৰ বানপীড়িতে। সাহায্য সামগ্ৰীসমূহ লৈ দিনৰ প্ৰায় 2 বজাত উপস্থিত হোৱা জনপ্ৰতিনিধিগৰাকীৰ এই মহৎ কাৰ্যৰ সংগী হয় VDCৰ অধ্যক্ষ ডেভিড ইংটি, বালিপথাৰ লেমছৰ সাধাৰণ সম্পাদক সোণাৰাম সিংনাৰকে ধৰি নাচিং ৰংহাং, কামফু ইংটিপি আৰু মহেশ্বৰ টকবি প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে। জনপ্ৰতিনিধি জগত সিং ইংটিয়ে অনাগত দিনবোৰতো ৰাইজৰ দুখৰ দিনত এনেদৰে কাষত উপস্থিত হোৱাৰ কথা দিয়ে। বুকাজানৰ পৰা আনন্দ তেৰাঙৰ প্ৰতিবেদন কাট নিউজ। বিপদৰ সময়ত এষাৰ মাত আৰু অকালৰ সময়ত এটুপি পানী। হাহাকাৰ আৰু বিপদগ্ৰস্ত লোকৰ বাবে এয়াও বৰ ডাঙৰ কথা। কাৰ্বি আংলং জিলাৰ অন্যতম প্ৰতিষ্ঠান যমুনা গ্ৰুপ হাওৰাঘাটৰ সৌজন্যত দেওবাৰে বানপীড়িত লোকৰ কাষত গৈ উপস্থিত হয় আৰু ত্ৰাণ সামগ্ৰী বিতৰণ কৰে। বান বিধ্বস্ত মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এখন অতি ভিতৰুৱা গাঁৱৰ 120টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় এই ত্ৰাণ সামগ্ৰী। কালান্ত
সমানে ঘৰ বাৰী উটিয়াই নিয়া এই 120টা পৰিয়ালক কিঞ্চিত পৰিমাণে হলেও সহায়ৰ বাবে আগবাঢ়ি আহে হাওৰাঘাটৰ এই বেচৰকাৰী সামাজিক প্ৰতিষ্ঠানটি বানাক্ৰান্তৰ মুখত সামান্য পৰিমাণে হলেও হাঁহি বিৰিঙাবলৈ সংস্থাটিৰ ফালৰ পৰা সাহায্য সামগ্ৰীৰ টোপোলা আগবঢ়োৱা হয় সাহায্য সামগ্ৰীৰ ভিতৰত আছে চাউল দাইল তেল নিমখ সয়াবিন আলু মহ প্ৰতিৰোধী ঔষধ দিয়া চলাই বাকচ পানী বটল বিস্কুট চিৰা গুড় ORS মমবাতি সাবুন জুতা চেন্ডেল কাপোৰ আদি উল্লেখ্য মৰিগাঁৱৰ হিন্দু লজাপৰীৰ এই সাহায্য সামগ্ৰী বিতৰণত যমুনা গ্ৰুপৰ পৰিচালক সঞ্চালিকা মঞ্জু বৰা মুখপাত্ৰ ৰূপক দাস বিত্ত সচিব গৌতম চন্দ্ৰ সংবাদকৰ্মী সাদিকুজ জামানকে ধৰি বহু কেইজন সদস্যই উপস্থিত থাকি আৰ্তজনৰ হাতত তুলি দিয়ে এই সাহায্য সামগ্ৰীসমূহ দিনত যিখিনি লাগতিয়াল সঁজুলি আমি গোটেইখিনিয়ে পাইছোঁ আমাৰ যথেষ্ট ৰাইজে ভাল পাইছে বহুত আমি মৰিগাঁও জিলাৰ হিন্দু জাপৰি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত যিসকল ৰাইজ গোট খাইছে সেইসকল ৰাইজলৈ আমি সহায় আনিছোঁ আমি মাত্ৰ কিঞ্চিত সহায়ৰ কাৰণেহে আহিছোঁ আমি যিমানখিনি প্ৰয়োজন সিমানখিনি হয়তো দিব পৰা নাই হয়তো অকণমান কিঞ্চিত সহায়ৰ কাৰণে তথাপিতো আমি এই যি কিঞ্চিত সহায়ৰ কাৰণে আহি আজি ৰাইজৰ মাজত যি হাঁহি দেখিছোঁ সেই আমাৰ দুখ কষ্ট সকলো পাহৰি আমি মানে বহুত ভাল লাগিছে হাওৰাঘাটৰ পৰা আহিছে বানৰ কাৰণে আমাক সাহায্য দিছে আমি নথৈ আনন্দিত আমি পুৰা ভাল পাইছোঁ আৰু হাওৰাঘাটৰ পৰা আহিছে বানৰ সাহায্য দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ নামৰ এটি সামাজিক প্ৰতিষ্ঠান মৰিগাঁও জিলাৰ জাপৰি হিন্দু জাপৰিৰ মুখত আহিছোঁ বান সাহায্যলৈ মানুহসকলে আমি আচলতে টেলিভিশ্যনৰ পৰ্দাত যি দৃশ্য দেখিছোঁ বানাক্ৰান্তৰ সেয়া দেখি সঁচাকৈ বৰ দুখ লাগিছে আমি যিখিনি পাৰোঁ আমাৰ অনুষ্ঠানটিৰ ফালৰ পৰা ৰাইজৰ সহযোগত আমি লৈ আহিছোঁ এই ৰাইজৰ মাজত আমি আশা কৰোঁ চৰকাৰ বা প্ৰশাসনেও এই ৰাইজসকলৰ কাৰণে কাম কৰক আগবাঢ়ি আহক বানাক্ৰান্ত ৰাইজৰ প্ৰতি সঁহাৰি জনাওক আৰু সকলো দল সংগঠনে যিমান অনুষ্ঠান প্ৰতিষ্ঠান সকলো আগবাঢ়ি আহক এই বানাক্ৰান্ত লোকসকলক পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Guwahati 7. Phone number 9508-207595 or you can also contact in 9854236557. Cut News Channel again Penali Kumhana One Pillar, a structural the talent show. The artist Kabir traditional attire and its innovation. Jong silang litung labangso a show long interested lote ladak screen long kipi a number along nang litung humri ignon.
Matur Kimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এটি আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। ডিমা হাছাৰ আৰক্ষীৰ হাতত আটক দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী।
আৰক্ষী আৰু টিয়াৰলেছ আছাম ৰাইফলছৰ যুটীয়া অভিযানত এই পৃথক পৃথক স্থানৰ পৰা আটক কৰে 2 উগ্ৰপন্থীক এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি হাফলং এলেকাত আছাম ৰাইফলছৰ মেজৰ শৈলেন্দ্ৰ কুমাৰ যাদৱৰ নেতৃত্বত আৰক্ষী দলে যুটীয়া অভিযান চলাই 22 জুলাই দিবাৰাৰ পৰা ডিএইচডিৰ প্ৰাক্তন কেডাৰ মন্দেশ লাংথাছাক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষী দলটোৱে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে হাতীকালি আৰু উমৰাংছ এলেকাত জোৰ জুলুম টকা উঠোৱা ভিটি প্ৰদৰ্শন আদি কাৰ্যত জড়িত আছিল এই কেডাৰজনে আন এজন উগ্ৰপন্থী ৰিছলে লাংথাছা উৰ্ফে লাম্বু মন্দিছৰ এই কাৰ্যৰ সৈতে জড়িত আৰু ৰিছেলৰ AK-47 ৰাইফলছ আছে গুলিৰ যোগান মন্দেশ লাংথাছাই কৰে আনহাতে ডিমা হাছাও জিলাৰ আৰক্ষীৰ অধীক্ষক বিবেকৰাজ সিঙৰ নেতৃত্বত আৰক্ষীৰ উচ্চস্তৰীয় দলে অভিযান চলাই লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত 23 জুলাই জেৰেছ 4 নম্বৰ নামৰ ভিতৰুৱা গাঁৱৰ পৰা আটক কৰে বাবুল পাৰ্বক ফাইমনি পাৰ্বৰ পুত্ৰ বাবুল পাৰ্ব লাংটিঙৰ এলেকাত অস্ত্ৰ প্ৰদৰ্শন কৰি সাধাৰণ ৰাইজৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল দীৰ্ঘদিন ধৰি খবৰ পাই অভিযান চলাই গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে বাবুলক এলেকাটোৰ জেৰেছ 5 নম্বৰৰ গাঁৱৰ সমীপৰ পাহাৰীয়া জুপৰিয়াৰ পৰা আৰক্ষীয়ে AK-47 ৰাইফলছ 2টা মেগাজিন 1টা সজীৱ AK গুলি আৰু ডিমা হাছাও জিলাৰ উন্নয়নৰ আন্তঃগাঁথনিক সবল কৰাৰ প্ৰয়োজনত এলেকাটোৰ জেৰেছ 5 নম্বৰ গাঁৱৰ সমীপৰ পাহাৰীয়া জুপৰিৰ পৰা আৰক্ষীয়ে AK-47 ৰাইফলছ 2টা মেগাজিন 1টা সজীৱ AK গুলি আৰু চাইনিজ হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে ডিমা হাছাও জিলাৰ উন্নয়নৰ আন্তঃগাঁথনিক সবল কৰাৰ প্ৰয়োজনত ডিমা হাছাও ৰাইজে এনে অবৈধ কাৰ্যকলাপক আৰু সহ্য কৰা নহব হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট হাফলং কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্টমেন এছ'চিয়েশ্যনৰ পুৰণি কমিটি ভংগ কৰি 2017-2020 বৰ্ষৰ বাবে নতুন কমিটি গঠন কৰা হৈছে যোৱা 23 জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত লোৱা হয় উক্ত সিদ্ধান্ত মৰ্মে সত্যেন্দ্ৰ টেৰাঙক সভাপতি বিদ্যা সিং ফাংচক উপসভাপতি অম্ফু টেৰাংপিক সাধাৰণ সম্পাদিকা ক্লিৰচং টিছক সহকাৰী সম্পাদক হিচাপে লৈ 17 জনীয়া কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয় ইয়াৰ উপৰি সামসিং টেৰন ৰাজু ইংটি আৰু দৰসিং ৰংপিং উপদেষ্টা হিচাপে নতুন কাৰ্যনিৰ্বাহক কমিটিত লোৱা হৈছে তাৰালাংছৰ কাৰ্বি পিপলছ হলৰ প্ৰাংগণত 25 জুলাইত শুভ মুহূৰ্তত সম্পন্ন হল কাৰ্বি নতুন বোলছবি লেখাৰ 15 লাখ টকা ব্যয় সাপেক্ষে RMM চিনে প্ৰডাকচনৰ বেনাৰত লেখাৰ নিৰ্মাণ হ'ব RMM চিনে প্ৰডাকচন অৰ্থাৎ প্ৰডিউচাৰ ৰতন ইংজাই সহ প্ৰডিউচাৰ মোহন তাৰো আৰু মঙ্গল ৰংপিয়ে নিৰ্মাণ কৰিবলগীয়া এই লেখাৰ পৰিচালনাৰ দায়িত্বত থাকিব জীৱন টেৰন লেখাত জিলাৰ জনপ্ৰিয় তাৰকা বিপুল টেৰা ৰূপতালিন টেৰনপি জীবিকা টিমুংপি নিৰ্মালী টেৰনপিয়ে অভিনয় কৰিব উল্লেখ্য লেখাৰ শুভ মুহূৰ্তত সম্পন্ন কৰে মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্বি সাহিত্য শাসিত পৰিষদৰ যুটীয়া সচিব ধনেশ্বৰ ইংটিয়ে মুহূৰ্ত অনুষ্ঠানত TCRO ৰাণী ইংটিপিয়ে সন্মানীয় অতিথি হিচাপে যোগদান কৰে এনে 15 লাখ মান হ'ব যেহেতু অলৰেডি 6-7 লাখ খৰচ হৈ গ'ল এতিয়া আৰু ড্ৰামা পাৰ্টটো আছে আৰু সেই ফিল্মখন মই বনাইছোঁ এনেকুৱা এটা মানে ট্ৰু ষ্টৰি আৰু যিজন মানুহৰ কাহিনী তেওঁ বৰ্তমানো জীয়াই আছে আৰু এইটো অলপ ছুপাৰ নেচাৰেল ধৰণৰ ফিল্ম হয় মানে হৈছে এই কপালৰ লেখন বুলি কয় লেখা আৰু তাৰমানে এই ভগৱানে আগত জন্ম হোৱাৰ আগৰ পৰাই মানে এইটো লিখি থোৱা বস্তু আমাৰ কাৰ্বি ভাষাত এইটো লেখা বুলি কয় ল'ব বুলি ভাবিছোঁ আৰু এই আশাতে আমি দুৰ্গা পূজাতে ৰিলিজ কৰিম বুলি ভাবিছোঁ কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ সৈতে ৰাতেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছোঁ মই সঞ্জয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ ধন্যবাদ